Hello everyone and welcome to my channel. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈ মই স্বাগতম জনালো। তাৰ মানে আপোনালোকে গম পাই আছে মই ৰেডি হৈ আছো, কিন্তু সৰি মই ৰেডি হোৱাৰ ভিডিঅ' মই আপোনালোকক ভালকে আপলোড কৰিব নোৱাৰিলো। আৰু এয়া মই আমাৰ ঘৰৰ ৰাস্তা দি মই ওলাই গৈ আছো বজাৰলৈ বুলি, আৰু বজাৰত মই কিছু ফলমূল কিনিলো। এটো মোৰ স্কিপ গ'ল। তাৰ পিছত এয়া চাওকচোন মই ৰেল লাইনেৰে ওচৰে মই গৈ আছো। সেই দূৰত দেখি আছেনে কোন গৈ আছে? তাৰ মানে মা গৈ আছে আগে আগে। তাৰ মানে ৰেলৰ সিপাৰে টমটম আছে, দাদাৰ টমটম হয়। তাত আমি উঠি পেলাই গৈ আছো ৰাজবাৰীলৈ। কিয় গৈ আছো আপোনালোকক দেখাইছো। এয়া ৰাজবাৰী উঠিলো টমটম। এয়া আহি পালো মোৰ গন্তব্যস্থান। তাৰ মানে এয়া ৰাজবাৰী LP স্কুল হয়। সো সাইডে যিটো দেখি আছে আপোনালোকে এয়া, আৰু ইয়াৰ বাও সাইডে তাৰ মানে লেফট সাইডে এয়া চাওকচোন। তাৰ মানে এয়া ৰাজবাৰী শিৱ মন্দিৰ হয়। ঐতিহ্যপূৰ্ণ স্থান, বহুত ভাল লাগে ইয়াত আহিলে। মোৰ মনৰ শান্তি আহে যেন। বহুত দিন ধৰি মই ইয়াত আহিবলৈ মই বহুত ইচ্ছা আছিলে, কিন্তু আহিব পৰা নাই সময়ৰ নাটনি যিহেতু। সো আজি দেওবাৰ দেখি প্ৰায় মই আৰু মা মই ইয়াত আহি গলো। এই দূৰণি দেখি আছেনে দাদাৰ ছোৱালী দুজনী তাত ৰখি আছে, আমালৈ বাট চাই আছে। তাৰ মানে ইয়াৰ ওচৰতে মোৰ মামাৰ ঘৰ হয়, কিন্তু আমি কাৰো ঘৰত নোসোমাও যিহেতু মন্দিৰত পূজা দিবলৈ আহিছো। গতিকে পূজা কৰি সিহঁত দুজনীক ইয়াতে মাতি পঠিয়ালো। তাৰ পিছত পূজা দিয়াৰ পিছত আমি ঘৰলৈ উভতি আহিম। এয়া ভিউ দেখি আছেনে, ভিতৰৰ ভিউ বহুত ধুনীয়া হয়। ইয়াত আপোনালোকে চাব পাৰে, এয়া চাই থাককচোন আপোনালোকে। আৰু এটা কথা দেই আপোনালোক সকলোলৈ, অহা ফেব্ৰুৱাৰীৰ 1 তাৰিখে ইয়াত মাঘী পূৰ্ণিমা মেলা আছে এই ৰাজবাৰী শিৱ মন্দিৰত। গতিকে আজি মই আপোনালোক সকলোকে মই ইনভাইট কৰিলো। আপোনালোকে আহি ইয়াত মানুহৰ সমাগম আৰু আমাৰ শিৱ পূজা চাবলৈ, শিৱ মন্দিৰত আপোনালোকে মেলা চাবলৈ আপোনালোকে আহি যাব দেই। ইনভাইট থাকিল সকলোকে। বহুত ধুনীয়া লাগে, আপোনালোকে চাই থাকিবচোন। আৰু ইয়াৰ ভিতৰৰ এৰিয়াটো বহুত ডাঙৰ হয়। ইফালে চাওকচোন আমাৰ এই দুজনী ভতিজী চঞ্চন আৰু চুনুবালা। Tanzana muzaira thola lawe mutawala. পুৱাৰ ভাগ যিহেতু মানুহ কম আছিলে, কিন্তু দেখা গৈ আছে যে এয়া মানুহ আৰু আহি আছে। এয়া ওপৰৰ পৰা তলৰ একদম ভিউ হয়। এয়া তাই সেই অৰ্চিতাই তাত কলৰ পৰা পানী মাৰি আছে। তাৰ মানে মই পানী এবাটি আনিব দিলো, কাৰণ আমাৰ আগত কোনোবাই হয়তো ইয়াতে পূজা দি পেলাই গৈছে। গতিকে আমি এইখিনি চাফা কৰি পেলাই আকৌ নতুনকৈ মানে আমি ইয়াত পূজা আকৌ দিব লাগিব। তাই পানী আনাৰ পিছত মই এইখিনি অলপ দি পেলাই মই আগৰ যিবিলাক ফুল আছিলে এয়া সকলো মই এয়া উলিয়াই পেলাই মই লাহে লাহে মই চাফা কৰিবলৈ ল'লো। তাৰ পিছত আমি আকৌ নতুনকৈ মানে আমি ইয়াত ধুনীয়াকৈ ধুই পখালি আমি আকৌ ইয়াত পূজা দিম।
Isi ko lang ito. Ako lang ito. Isi lang ako ito. Ito. Sino ba? Dundun lang ako. Oo. Naising lang. Isang mo lang ako. Isang mo. Ayun. Dahil sa pwede anong lang. Sino yung resan mo? Resan mo lang. Ayan. Ay, tayo na yung resan. Ay, ito. May biyak sa luminis ito. Luminis dito. Nói heo các bạn nói đi thôi nó hello ai cần xin mà mang được thả sân nó sợ lỗ số nó sợ là nó to xả nó thông à đâu nên có đâu mga sabay mga sim to ni sim yun ano sim mas mga rakatong mga suhin mo lang si yan mo ba ito to không tiêu chứ làm cái gì Sama ko na ito. Kailan tama ni? Oo. Yung pizza. Ko ba rin na tingnan mo? Ano ko ba rin magdamo? Ate, doy. Kung nga naman. tingnan. Tuloy si son tang. Sansan son tang. আপোনালোক সকলোৱেও মোৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব কাৰণ জীৱনৰ সকলো সংগ্ৰামত দুখ কষ্টৰ মাজত মই যাতে উচিত পথেৰে মই সৎ পথেৰে মই আগুৱাই যাব পাৰোঁ এয়ে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ মই ভিডিঅ'বোৰ যাতে মোৰ সকলো মোৰ বন্ধু বান্ধৱী সকলোৱে যাতে ভালকৈ দেখিব পাৰে সেয়েহে মই এটাও স্কিপ কৰা নাই কাৰণ মোৰ বন্ধু বান্ধৱী বহুত আছে যে আমাৰ ৰাজবাৰী শিৱ মন্দিৰ এতিয়ালৈকে দেখা পোৱা নাই গতিকে সকলোকে মই দেখাবৰ কাৰণে মই ভালকৈ মই স্কিপ নকৰাকৈ মই ভিডিঅ'খিনি দি গৈছোঁ আৰু আপোনালোকেও চাগে দেখি পেলাই খুব ভাল লাগিছে আৰু আপোনালোকে য'তে আছে তাৰে পৰা আপোনালোকে আপোনালোকৰ মনৰ আশাবোৰ পূৰ্ণ কৰি হ'বৰ কাৰণে আপোনালোকে শিৱৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰিব খাও নাই নোৱাৰে তাতে হনে
ไม่ถ่ายวันไหนเดี๋ยวไม่ถ่ายอันนี้มันคุดไปถึงได้ประมาณนึงก่อนฉันจะถ่ายไปก่อนนี่อาจจะเป็นอะไรมันนุ่มเด็ดว้าวอะไรนี่ก็บุบบุบเอามาถ่าย손에 오네. 이 방은 라이트가. nó van nên giang bao hạt này vậy đi giang năm đời Pengen sunod to. তাৰ পিছত মই শিৱৰ ফটো থকা এটা পতাকা এটা মই ইয়াতে খুটি পুটি থৈ আহিলোঁ যাতে মোৰ সকলো মনোকামনা যাতে মোৰ পূৰ্ণ হয় বুলি ভগৱানৰ ওচৰত মই কোটি কোটি মই লাখ লাখ মই প্ৰণাম জনালোঁ ভগৱানে যাতে সকলো দুখ আৰু সুখৰ সময়ত মোক যাতে সৎ পথ মোক দেখুৱাই আগুৱাই লৈ যায় এয়া তাৰ পিছত এয়া কি কৰিম সেই পূজা শেষ কৰাৰ পিছত এয়া অলপ টাইম পাছ মানে কি আৰু ইমান ধুনীয়া ঠাইলৈ যিহেতু আহিছোঁ অলপ ভিডিঅ'টো হ'ব লাগিব হয়নে নহয় কাৰণ মই ফেচবুকত তাৰপিছত ইনষ্টাগ্ৰামত এইবোৰকতো আপলোড কৰিব লাগিব অলপ শ্বৰ্টছ ৰীলো বনাব লাগিব সেয়েহে অলপ ভিডিঅ' বনালোঁ কিন্তু কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব जा रहा है वीडियो तो रे শেষত কৰি সৰু টিলিকাটো ওলাল নহয় মোৰ সৰু ভতিজা একদম বৰ মৰম লগা আমাৰ ভতিজাটো ইও আহিলে 10 টকা এটা হাতত লৈ পেলাই শিৱ পূজা দিব বুলি শুনো আইছো Those who paid it back to the Nangi the find them. এতিয়া যিহেতু মমবাতিবোৰ নমাই গ'ল সেয়েহে মই ফলবোৰ উলিয়াই ল'ম এতিয়া আমি এই প্ৰসাদবোৰ বিলাম আৰু প্ৰসাদবোৰ খাই ল'ম আৰু শেষৰবাৰ মই আকৌ এয়া মন্দিৰৰ ভিউটো মই দেখালোঁ আকৌ পুনৰবাৰ মই আকৌ আপোনালোকক ইনভাইট কৰিলোঁ অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে মাঘী পূৰ্ণিমাৰ মেলা আছে সকলোকলৈ ইনভাইট থাকিল আৰু শেষবাৰৰ কাৰণে মোৰ আজিলৈকে মোৰ ভিডিঅ'বোৰ যোনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে মোক প্লিজ কমেণ্টত জনাব আজিলৈ ইমানেই আশা ৰাখিলোঁ আপোনালোকক সকলো মোৰ এই ব্লগটো আৰু সানডে ব্লগটো আপোনালোকলৈ বহুত ভাল লাগিল সেয়া আজিলৈ ইমানেই বাই বাই